একজন জুনমরি বাবা একজন ইন্সপেক্টর আপনারা লক্ষ্মীপুরের সোনা অবৈধ সোনা ঘটনা হয়েছে একজন অফিসার ভালো অফিসারের জন্য আজকে মৌতর ঘাটে গেছে একমাত্র আপনারা লাগিয়া এই মুহূৰ্তত আমাৰ হাতলৈ আহি পৰিছে এক ভয়ংকৰ তথ্য এই মুহূৰ্তত আমি সবিস্তাৰে জনাব বিচাৰিম যে CIDৰ বৃহৎ অভিযানৰ মাজতো লখিমপুৰত অব্যাহত আছে নকল সোণৰ ব্যৱসায় ৰাজ্যত নকল সোণ বিক্ৰীৰে বৃহৎ প্ৰবঞ্চনাৰ জাল লখিমপুৰ কলা ব্যৱসায়ী নকল সোণ বিক্ৰীৰ বাবে হাজাৰ ব্যক্তিলৈ প্ৰলোভন ভৰা ফোন কল এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ এটা ডাঙৰ খবৰ কিয়নো CIDৰ অভিযানৰ মাজতে বৰ্তমান অব্যাহত আছে নকল সোণৰ একাংশ কলা ব্যৱসায়ীৰ ৰমৰমীয়া বেপাৰ ৰমৰমীয়া বেহা যি সময়ত SI জুনমনি ৰাভাৰ মৃত্যুৰ নতুন নতুন ৰহস্য উদ্ভাৱন হৈছে নতুন নতুন ইটোৰ পিছত সিটোৰ ৰহস্য উদ্ঘাটন হৈছে সেই সময়তে দেখা পোৱা গৈছে নকল সোণৰ যি বেপাৰী নকল সোণৰ একাংশ যি কলা বেপাৰী সেই কলা ব্যৱসায়ীৰ নকল সোণ বিক্ৰীৰ বাবে প্ৰলোভন ভৰা ফোন কল আহিছে এজন ব্যক্তিলৈ এই মুহূৰ্তত ডাঙৰ কথাটো হ'ল এই মুহূৰ্তত গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে CIDৰ যি অভিযান চলিছে CIDৰ অভিযানৰ মাজতো হতাহক কৰিছে মৰসাহ কৰিছে একাংশ কলা ব্যৱসায়ীয়ে নকল সোণৰ বেহা অব্যাহত ৰাখিবলৈ